বন্ধুসকল আশা কৰিছোঁ আপোনালোকে ভালে আছে। বন্ধুসকল স্বাগত জনালোঁ আমাৰ অন্য এটা নতুন ভিডিঅ' লৈ। আজি আমাৰ ইয়াত বনাই আছো ভাত ৰে বাবা ভাত। দিছ ইজ মাই খানা বনাই আছো, খানা ৰে বাবা খানা। আমি এতিয়া গাড়ী ইয়াত ৰাস্তাত উগাইছো, ৰাস্তাত উগাই কিনে ইয়াত আমি ভাত বনাই আছো। এতিয়া ষ্টভ জ্বলাইছো আৰু এতিয়া আৰু এইপিনে মোৰ লগৰীয়া এই কেৰাহীৰ কিবা ঢাকনি ধুই আছে আৰু কেৰাহী ইয়াত ৰাখিছে। আৰু এতিয়া ইয়াত আছে আপোনাৰ ইয়াত কি আছে চাই ল'ম। ইয়াত ৰ'ব, আমি ৰাস্তাতে ডিপুতে ভাত চাত বনাই খাওঁ। আৰু পিছপিনে আছে ডিপু আছে, এই ডিপুৰ ৱাল চাল চাই আছে। এইপিনে আমাৰ পিছপিনে ডিপু আছে। আৰু আনিছোঁ আমালোকে আপোনাৰ কি আনিছোঁ ব্ৰইলাৰ আনিছোঁ, আপোনাৰ ব্ৰইলাৰ আনিছোঁ। কি ইয়াত বিলাহী আছে, এইটো ধনিয়া পাত আনিছোঁ 10 টকাৰ। বহুত পাইছোঁ ৰে 10 টকাৰ। আকৌ আমাৰ পিনে আকৌ বহুত 10 টকাৰে অলপমান পায়, ইয়াত বহুতেই পাইছোঁ। আকৌ বিলাহী পাইছোঁ, বিলাহী মাত্ৰ কেইটা পাইছোঁ জানে? অকল মাত্ৰ 3টাহে পাইছোঁ। অকল 1 পোৱা 20 টকাৰ বিলাহী মাত্ৰ 3টা পাইছোঁ। আৰু জলকীয়া আনিছোঁ 10 টকাৰ। জলকীয়া বি অলপমান বেছি ভালে পাইছোঁ 10 টকাৰ। আমাৰ পিনে বহুত কমতি দিয়ে। আমাৰ জলকীয়া মা কসমতে আগত দীঘল বি আছে, খাতাৰনাক বহুত দীঘল আছে। আৰু ব্ৰইলাৰ ক'ত ৰাখিলোঁ? এইটো ব্ৰইলাৰটোৱে তাত আছে। আৰু এইফালে পেঁয়াজ কাটি আছে, ইফালে বাল্টিন আছে। আপোনাৰ বাল্টিন বি ষ্টেণ্ড বি নাই, ইয়াত ধৰিবলৈ কিবাই নাই। এইটো ব্ৰইলাৰ আনিছোঁ, এইটো ব্ৰইলাৰ বি বেছি নহয়, 1 পোৱা অকল 60 টকাৰ আনিছোঁ। অকল 60 টকা লয় 1 পোৱা। সি আৰু মই দুইজনে খাম, আৰু মানুহে 2জন। খাওয়া দাওয়ার পিছত আকৌ আমালোকে ওলাই যাম গুৱাহাটী পিনে। এতিয়া বৰ্তমান অলপমান খাই ল'ম ভাতটো বনাই কিনে দেই বন্ধুসকল। ভাত এতিয়া হৈ গ'ল, এতিয়া আমি উঠাম কি চব্জি। এতিয়া মাংসটো ধুই আছো, পুৰা ভালকৈ ধোৱা ৰে বাবা, ভালকৈ ধোৱা, একদম মজাকৈ ধোবা, নহ'লে চাবা ভাল নালাগিব না চব্জিখন। কেৰাহীটো এনেকৈ ইমান লেতেৰা হৈ আছে, ভিতৰত কলা দাগ বহি গৈছে। ইমান ভালকৈ চাফা কেলে নকৰা তুমি? এতিয়া আমাৰ কেৰাহীটো উঠাই দিলোঁ। এতিয়া আমাৰ তেল ঢালিব লাগে। তেল ৰে বাবা, তেলটো ঢালা লোৱা, এইটো তেল ঢালা লোৱা। তাৰপিছত এতিয়া আমালোকে তেল ঢালি আছোঁ ৰে বাবা। এই পেকেট তেল ৰে বাবা, পেকেট তেল কিনিছা? কিমান দি লৈছা এইটো? 10 টকা নে 20 টকা ৰে বাবা? 25 টকা লৈছা। এতিয়া ইমান কমতি কেইদিন খালা? 3 দিন। 25 টকা 3 দিন খালা নেকি? আৰু ইপিনে এবাৰ চাইছে, ইপিনে পুৰি বাবা, বিলাহী, ধনিয়া পাত আৰু জলকীয়া আৰু হ'ল আপোনাৰ পেঁয়াজ। মাই গড, পেঁয়াজ ৰে বাবা, পেঁয়াজ ঢালি দিলোঁ এতিয়া আমি ইয়াত। তাৰপিছত ঢালিব লাগিব এতিয়া জলকীয়া বি ঢালা আছে। ঢালি ৰ'বা দেই, জলকীয়া ইমান ডাঙৰ দীঘল নেকি? আৰু চব ঢালি দিয়া। পেঁয়াজ কেলে ইমান ৰাখিছা তুমি? কি কৰা তুমি? অলপমান নিমখ ঢালি দিয়া। নিমখ ক'ত আছে? এতিয়া আমালোকে ঢালিম কি জানে? নিমখ ঢালিম, নিমখ ৰে বাবা। পুৰা টেষ্টিকৈ বনাব লাগিব, নহ'লে মজা নালাগিব না। আৰু হোটেলত খোৱাটো ইমান ভাল নালাগে। সেইকাৰণে হোটেলত ভাত খাই কিনি পুৰা পেটটো বেমাৰ লাগি গৈছে না ৰে বাবা। এইকাৰণে নিজে বনাই খাই আছো ৰে বাবা। কি কৰিম আৰে, এইটো আৰু মই নিজে লগ লগাই আনিছো। আৰু কি হৈছে কাহিনীৰ আগত না অলপমান আমালোকে পুলিচ ধৰিছিলে আজি। বোলে আমি অথনি ভাত চাত বনাই খালোহেঁতেন। পুলিচে ধৰি কিনে এতিয়া আমাৰ টাইমটো অলপমান দেৰি লেট কৰাই দিলে ৰে। কি কৰা তুমি? ধৰিকা কি ঢালিলা? মাংস বিলাহী ঢালি দিয়া, পিছতে মাংস ঢালিম। এতিয়া আমালোকে বিলাহী ঢালি আছো, বিলাহী য়েছ বেবি য়েছ। বিলাহী ঢালাৰ পিছত ঢালিব লাগে মাংস, আমাৰ মাংস। আগতে নাঢালিলে থৈ দিয়া তাতে। এতিয়া আমি হিলাই আছো। তুমি এটা কিবা লৈ আনা না, কিবা কি কয় এইটো ধৰিবলৈ, হাত জ্বলি যাব তোমাৰ। তুমি কেলা সৰু ল'ৰা, আকৌ হাত ধৰিবলৈ বেয়া নহয়। বিয়া চিয়া পাতা নাই কেতিয়াবা, আকৌ কেলা কি হৈ যাব, হয় নে নহয়? মাইকী কেলা বেয়া পাব না, কওকচোন। तेरे बिना तेरे लिए दुनिया छोड़ दूंगा, तुझे कभी सांस रुकी तो सांस ना सके। এতিয়া আমালোকে অলপমান ইয়াত ঢাকি ৰাখিম। কি কৰা এতিয়া নিদিবা, অলপমান ঢাকি ৰাখো, অলপমান ভিজিব দিয়া। তাৰপিছতে হয় নে নহয়? আৰু এইখিনি মাংস য়েছ বেবি। ড্ৰাইভাৰ হ'লে চাইছে, ড্ৰাইভাৰ মানুহ সদায় পিকনিক খায়। আৰু মানুহে আৰু আমাৰ যিটো মানুহ আছে পাব্লিক, আম পাব্লিক, এইটোৱে জানুৱাৰী আহিলেহে পিকনিক খায়। আমি
সদায় পিকনিক খাই ৰাস্তা ঘাটত যাতে যাতে হয়নে নহয় দিব লাগে ৰে বাবা মাংস ঢালিব লাগে ৰে মাংস ঢালো এতিয়া মাংসটো ঢালি দিলোঁ এতিয়া তাৰ হিলাই দিব লাগে অলপমান হালধিটো অলপমান কমতি হৈছে বাৰু হালধিটো আনিব গৈছে মোৰ পাইলট যি পাইলট নহয় মোৰ হেল্পাৰটো আৰু মই আৰু পাইলট বা এতিয়া হালধি চালধি দি দিলোঁ মছলা চব দি দিছে এভৰিথিং দি দিছোঁ এতিয়া হালধি অনাৰ পিছতে অলপমান হালধি ঢালি দিম মজাকৈ হৈ যাব আৰু দে এতিয়া অলপমান পাম মাৰি দিওঁ পাম ৰে বাবা পামটো বিকেলা ইমান বেয়া আছে ইমান খেলা বাবা গুচি যায় সোনকালে ৰে বাবা কেলেই জানো ৰে কি হৈ গ'ল ৰে আনিছা জলদি আনা ঢালি দিয়া ৰে এতিয়া আমি হালধি ঢালি আছোঁ কমতি ঢালাই অলপমান আৰু অলপমান দি দিয়া এই চব নিদিবা হৈ গ'ল বেছি ৰং হৈ যাব না তুমি কেলে বুজি নোপোৱা এতিয়া এক কাম কৰা ঢাকি দিয়া তো এতিয়া আমাৰ ইটো হৈ গ'ল মজাকৈ ধুনীয়া হৈ গ'ল য়েছ কিমান ধুনীয়া এতিয়া আমালোক অলপমান ঢাকি ৰাখিম অলপ পিছত অলপমান পানী ঢালিম তাৰপিছত বা খাম আৰু দেই বাবা